নমস্কাৰ বন্ধুসকল, জয়বিনাশ চামলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, গ্ৰামীণ পশুপালন বিভাগত বহুকেইটা পদৰ বাবে আবেদন বিচাৰিছে, য'ত আপোনালোকে ইয়াৰ বাবে অনলাইন আবেদন কৰিব পাৰে। বন্ধুসকল, 2200 মুঠ পদৰ বাবে আপোনালোকে আবেদন জনাব পাৰে, য'ত প্ৰতিখন গাঁও পঞ্চায়ততে ইয়াৰ বাবে নিযুক্তি দিয়া হ'ব। বন্ধুসকল, ক'ত কেনেকৈ আবেদন কৰিব লাগিব? বন্ধুসকল, শেহতীয়া এখন অসমৰ বাতৰি কাকতত ইয়াৰ বাবে এই নটিফিকেশ্যন প্ৰকাশ পাইছে, য'ত আপোনালোকৰ 2200 পদৰ বাবে ইয়াৰ বাবে আবেদন আৰম্ভ হৈছে, য'ত প্ৰত্যেক গাঁৱৰীয়া পঞ্চায়তত এটাকৈ পদ থাকিব, য'ত 18 পৰা 40 বছৰৰ যিকোনো ব্যক্তিয়ে ইয়াৰ বাবে এপ্লাই কৰিব পাৰে। অৰ্হতা বিচাৰিছে 10 পাছ সকলো ব্যক্তিয়ে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। প্ৰতিমাহে দৰমহাৰ নিৰিখো যথেষ্ট ভাল, 10,000 টকাৰ পৰা ইয়াৰ মাহিলী দৰমহাৰ নিৰিখ আৰম্ভ হৈছে। বন্ধুসকল, ইয়াৰ বাবে ক'ত কেনেকৈ আবেদন কৰিব লাগিব আহক চাই লওঁ। বন্ধুসকল, ইয়াৰ বাবে এপ্লাই কৰিবলৈ এটা ভিডিঅ' ডিছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, তাত গৈ আপোনালোকে ক্লিক কৰিলে ইয়াৰ বাবে এনেধৰণৰ এখন ইণ্টাৰফেচ খোলা খাব, য'ত আপোনালোকৰ ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন ফৰ্মখন খোলা খাব, য'ত আপোনালোকে প্ৰথমে ইয়াতে এপ্লাই কেটেগৰী ছিলেক্ট কৰিব লাগিব। ইয়াত আপোনালোকে এপ্লাই কেটেগৰী যিকোনো এটা পশুপালন কাৰ্যকৰ্তা হিচাপে দিব লাগিব। তো তাৰপিছত নেম, ফাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, এইখিনি আপোনালোকে নিজৰ এড্ৰেছ বা এইখিনি আপোনালোকৰ অনুসৰি এইখিনি ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনাৰ নিজৰ গাঁও পঞ্চায়তটো দিলেই হ'ল। তাৰপিছত সেই গাঁও পঞ্চায়ততে আপোনালোকৰ নিযুক্তি দিয়া হ'ব। এইখিনি দিব লাগিব আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনখিনি, আৰু তাৰপিছত আপোনালোকে ইয়াৰ ফৰ্মখন ছাবমিট কৰাৰ পিছত আপোনালোকে 650 টকা এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। 650 টকা এপ্লিকেশ্যন ফিজটো পে' কৰাৰ লগে লগে আপোনালোকে এই একনলেজমেণ্টখন ডাউনলোড কৰিব পাৰিব। বন্ধুসকল, ইয়াৰ বাবে যিটো অনলাইন লিংক, তাৰ লিংকটো আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাত গৈ আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰি ল'ব পাৰে। বন্ধুসকল, গতিকে ইয়াৰ বাবে আপোনালোকে এনেদৰে এপ্লাই কৰি ল'ব পাৰে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।